নমস্কাৰ, মই প্ৰদীপ চেতিয়া আকৌ এটা নতুন বিষয়ৰ ওপৰত মই ভিডিঅ' বনাবলৈ লৈছোঁ। আজি যিটো বিষয় সকলোৱে চাবলগীয়া বিষয়, যিহেতু সকলোৰে গাড়ী এখন লোৱা বহুত সপোন থাকে, বহুত আশা থাকে। বহুতে বাজেট নিমিলাৰ বাবে কিছুমানে ছেকেণ্ড হেণ্ড গাড়ী ল'বলগীয়া হয়, কিছুমানে নতুন লয়। কিন্তু যিসকলে ছেকেণ্ড হেণ্ড গাড়ী লয়, মই তেওঁলোকক এই ভিডিঅ'টো তেওঁলোকলৈ বনাইছোঁ। যিহেতু বহুতে ছেকেণ্ড হেণ্ড গাড়ী লৈ পস্তায়। কি কাৰণে পস্তাবলগীয়া হয়, তেওঁলোকে ভালদৰে ইঞ্জিনটো চাই আনিব নাজানে, গাড়ীখনৰ বডিটো চাই গাড়ীখন লৈ লয়। গাড়ী এখন চাবৰ বাবে আপোনালোকে কি কৰিব, মই আজি সম্পূৰ্ণ আপোনালোকক দেখুৱাই যাম। আপোনালোকে আজি ভিডিঅ'টো চাব, অকণো স্কিপ নকৰাকৈ। আজি যিটো ভিডিঅ' বনাম আপোনালোকৰ চবৰ কাৰণেই হ'ব। আপোনালোকে যদিও চাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিহেতু নিজৰ ৰিলেশ্যন যদি মানুহে ছেকেণ্ড হেণ্ড গাড়ী ল'ম বুলি ভাবিছে, আজি এইটো ভিডিঅ'টো চোৱাটো উচিত। যিহেতু বহুত মানুহে নাজানে ছেকেণ্ড হেণ্ড গাড়ী এখন কেনেকৈ চাব লাগে। আমাক কয়, আমি হয়তো সকলোৰে লগত যাবলৈ আমাৰ অসুবিধা হয়, নিজৰ নিজৰ কামত আমি ব্যস্ত থাকিবলগীয়া হয়। কিন্তু আজি মই যিখিনি ক'ম, আপোনালোকে মই কোৱা মতে যদি গাড়ীখন চাই আনে, মই আপোনালোকক ফুল গাৰাণ্টি দিছোঁ, আপোনালোকে কেতিয়াও পস্তাবলগীয়া নহয়। মই নিজেই এখন চেণ্টো লৈছোঁ, আজি 16-18 বছৰ ৰানিং হৈ আছে। মই এখন গাড়ী লৈ গুৱাহাটী যাওঁ, বহুত দূৰ দূৰ জাৰ্ণি কৰোঁ, কিন্তু আজিলৈকে মই একো প্ৰব্লেম পোৱা নাই। মই নিজে মেকানিক হ'লেও মই গাড়ীখনৰ ওপৰত একো প্ৰব্লেম পোৱা নাই। কিন্তু আপোনালোকেও তেনেদৰে একো পস্তাবলগীয়া নহওক, সেইদৰে মই আজি এটা ভিডিঅ' বনাইছোঁ, যিটো ভিডিঅ' আপোনালোকক বহুত সহায় হ'ব। আপোনালোকে কেতিয়াও ছেকেণ্ড হেণ্ড গাড়ী এখন ল'লে পস্তাবলগীয়া নহয়। মই আজি আপোনালোকক দেখুৱাই দিছোঁ ভালদৰে। এখন ৱেগনাৰ হয়। ৱেগনাৰ কি হ'ব, আপোনালোকে AC বা নন AC থকা গাড়ী এখন ল'বলৈ গ'লে আপোনালোকে গাড়ীখন যেতিয়া চাবলৈ যাব, গাড়ীখন সম্পূৰ্ণ ঠাণ্ডা অৱস্থাত আপোনালোকে চাবলৈ যাব। গাড়ীখন ষ্টাৰ্ট দি ৰানিং হোৱাৰ পাছত আপোনালোকে গাড়ীখন চাবলৈ নাযাব। গাড়ীখন সম্পূৰ্ণ যেতিয়া ইঞ্জিনটো ঠাণ্ডা হৈ থাকিব, আপোনালোকে একো কৰিব দৰকাৰ নাই। চাবিটো লৈ যেতিয়া বিশাল ষ্টাৰ্টটো দি দেখুৱাই, মই দেখুৱাই দিছোঁ। আপোনালোকে একদম সম্পূৰ্ণ যেতিয়া গাড়ীখন ঠাণ্ডা হৈ থাকিব, তেতিয়া আপোনালোকে গাড়ীখন চাব। গাড়ীখন একো এক্সেল দি দিব, প্ৰথম চেল্ফ মাৰিব। মই দেখুৱাই দিছোঁ আপোনালোকক কেনেকৈ চাব লাগে, সেইটো ওচৰতে দেখুৱাই দিয়া। আপোনালোকক মই যেনেদৰে ক'ম তেনেদৰে আপোনালোকে গাড়ী চাই আনিব। আপোনালোকে ইঞ্জিনৰ কোনো প্ৰব্লেম নাপায়, যিমান দূৰ জাৰ্ণি কৰিলেও আপোনালোকে প্ৰব্লেম নাপায়। মই এখন গাড়ীখন ষ্টাৰ্টটো দি দেখুৱাইছোঁ। গাড়ীখন এনেকৈ ষ্টাৰ্ট দিব, কোনো এক্সেল নুচুব আপোনালোকে। এটা ষ্টাৰ্ট দি মিনিমাম 45 মিনিট বা এঘণ্টা সময়। AC-টো যদি AC থকা গাড়ী হয়, AC-টো আপোনালোকে অন কৰি 3 নম্বৰত লগাব। 3 নম্বৰত AC-টো সম্পূৰ্ণ দি দিব আৰু একো এক্সেল নুচুব। সম্পূৰ্ণ 45 মিনিট বা এঘণ্টা সময় আপোনালোকে একো ইঞ্জিনটোত এক্সেল নুচুব, ক্লাছ নুচুব, ব্ৰেক নুচুব, আপোনাৰ সম্পূৰ্ণ ষ্টাৰ্ট দি থৈ দিব। যেতিয়ালৈকে আপোনালোকে ইয়াত ৰেডিঅ'টাৰ ফেনখন 2বাৰ বা 3বাৰ নচলে, তেতিয়ালৈকে আপোনালোকে ষ্টাৰ্টটো দি থ'ব। এতিয়া যিটো মুঠত আপোনালোকৰ গাড়ীখন ষ্টাৰ্ট হ'ল, এটা হাফ চেলত ষ্টাৰ্ট হৈছে, একো প্ৰব্লেম নাই, মিচিং নাই। তেনেদৰে আপোনালোকৰ যেতিয়া এঘণ্টা সময়লৈকে একেটা লিমিটত গাড়ীখন থাকিব লাগিব। কোনো এতিয়াও যেনেদৰে মিচিং কৰা নাই। যদি যিমানে গৰম হৈ যাওঁতে মিচিং হৈ গৈ থাকে, যদি বগা ধোঁৱা মাৰি থাকে গাড়ীখনে, যদি আপোনাৰ এইটো গেছটো চাওক, আপোনালোকে ইয়াত যোনটো অইলটো চাই, আপোনাৰ অইল গেছটো দি আপোনাৰ ধোঁৱা আহিব নালাগে, যোনটো ব্ৰেক কম্প্ৰেশ্যন আহিব নালাগে। যদি গৰম হৈ গৈ থাকোঁতে আপোনালোকৰ এইফালেদি যদি ব্ৰেক কম্প্ৰেশ্যনটো আহি থাকে, তেতিয়া গম পাব এইটো ইঞ্জিনৰ ডিফেক্ট আছে। আপোনালোকে গাড়ীখন একো কৰিব দৰকাৰ নাই। গাড়ী আপোনালোকে চলাই এক্সেল দি চাবলৈ দৰকাৰ নাই। এক্সেল সদায় গৰম কৰি যদি চায়, কোনোবা মানুহে এতিয়া গাড়ীখন সদায় গৰমত চাবলৈ যায়, গৰমত চোৱা গাড়ীখন আপোনালোকে কিন্তু পস্তাব। সেই গাড়ীখন যেতিয়া গৰম হৈ যায়, গাড়ীখন আৰু গৰম হৈ যোৱাৰ লগে লগে গাড়ীখনৰ নিজৰ পাৱাৰটো আহি যায়। যেতিয়া ঠাণ্ডা হৈ থাকে, নিজৰ পাৱাৰটো নাথাকে। যদি ইঞ্জিনৰ কমপ্লিট ভাল, পিষ্টনত যদি ইঞ্জিনটো ভাল হৈ থাকে, তেতিয়া ঠাণ্ডাটো আপোনাৰ একেটা মোচনত থাকিব ইঞ্জিনটো। এতিয়াতো যিদৰে ঠাণ্ডা হৈ আছে, সম্পূৰ্ণ ঠাণ্ডা ইঞ্জিন হয়। মই ষ্টাৰ্ট দিছোঁ, যিটো একদম এক্সেল নুচুলোঁ, এটা ধুনীয়া এটা লিমিটত চলি আছে। কিন্তু যদি ইঞ্জিনটো প্ৰব্লেম হৈ থাকে, তেতিয়া মই AC 3 নম্বৰত লগাই দিয়াৰ লগে লগে এই ইঞ্জিনটো খুব কঁপিবলৈ ধৰিব, বগা ধোঁৱা মাৰিব, নহ'লে নিজে নিজে বন্ধ হৈ যাব এক্সেল নুচুলে, সেইখিনি প্ৰব্লেম থাকিব। সেইদৰে আপোনালোকে চাওঁতে যেতিয়া 2-3বাৰ মানে গৰম হ'ব, ৰেডিঅ'টাৰ ফেন চলিব, তেতিয়া আপোনালোকে এই ৰিজৰ্ভাৰটো চুই চাব গাড়ীখনত। এই ৰিজৰ্ভাৰটো গৰম হৈছে নেকি, পানী যিটো ভৰাই, সকলো গাড়ী নহয়, কিছুমান গাড়ী বাৰু ৰিজৰ্ভাৰটো গৰম হয়েই, কিন্তু প্ৰায় গাড়ী 80% গাড়ীও এই ৰিজৰ্ভাৰটো চুৱাই থাকিব। যোনটো ৰেডিঅ'টাৰ মুখনি থাকে, ৰেডিঅ'টাৰ মুখনি থকাখিনিও আপোনাৰ ৰিজৰ্ভাৰটো চুই চাব। যদি ইঞ্জিনটো গণ্ডগোল হয়, তেতিয়া এইটো গৰম হৈ যাব, বহুত অভাৰ হিট হৈ যাব। আপোনালোকে তাৰপৰা আৰু এটা কাম কৰিব, যেতিয়া আপোনালোকে 3 নম্বৰত AC-টো চলাই থৈ দিব, AC চলাওঁতে কোনো এক্সেল নুচুব। এক্সেলডাল যদি চুই দিয়ে, হাই ৰেষ্ট কৰি দিয়ে, কিন্তু তেতিয়া আপোনালোকে বেমাৰটো ধৰা নকৰিব। আপোনালোকে বেমাৰটো ধৰাব বুলি এটাই কাম কৰিব, ইঞ্জিন যদি চাবলগীয়া হয়, যেনে ভাল নে বেয়া, ইঞ্জিনটো চাবলৈ একো আপোনালোকে খুলিব মেলিব নালাগে। আৰু মানুহজনে একো কৰিব নালাগে। মানুহজনকে ক'ব, যিজন মানুহৰ অনাৰ হয়, তেওঁকে ক'ব ষ্টাৰ্টটো দিবৰ কাৰণে আপোনালোকে ছাইডত ৰৈ থাকিব, এই জাপখন খুলি পিনি। যেতিয়া গম পাব আপোনালোকে ইঞ্জিনটো গৰম হ'ব, অভাৰ গৰম হ'ব, তেতিয়া এঘণ্টামান সময় আপোনালোকে একো এক্সেল নিদিয়াকৈ আপোনালোকে ষ্টাৰ্ট হৈ থাকিব, তেতিয়া আপোনালোকে ইঞ্জিনটো চাব আপোনাৰ একেটা মোচনত ইঞ্জিনটো আছে নাই। যদি আছে, তেতিয়া আপোনালোকে যিমান দূৰ জাৰ্ণি কৰিলেও সেইটো ইঞ্জিনৰ কোনো প্ৰব্লেম নাপায়। আজি এতিয়া মই এইটো ইঞ্জিন এতিয়া ষ্টাৰ্ট দিছোঁ, এতিয়া 15-20 মিনিট বা আধা ঘণ্টা হ'ব হ'ল, কিন্তু ইঞ্জিনটো একদম একেটা পিকআপত আছে, কোনো এইটো প্ৰব্লেম হোৱা নাই। এনেদৰে আপোনালোকে চাব। তাৰপাছত আপোনালোকে কি কৰিব,
গাড়ীখন এঘণ্টামান হোৱাৰ পাছত যদি একেটা মোচনত হয় আপোনালোকে লগালগ এইবিলাক মই দেখুৱাইছোঁ একো কৰিবলৈ দৰকাৰ নাই আপোনালোকৰ একদম লগালগ ষ্টাৰ্টটো বন্ধ কৰি এনেকৈ লগালগ মাৰি চাব গাড়ীখন ষ্টাৰ্ট হৈছে নাই যদি ষ্টাৰ্টটো নহয় খুব ৰাউণ্ড ল'বলগীয়া হয় খুব যদি বোলে দেৰিকৈ ষ্টাৰ্ট হয় তেতিয়া গম পাব সেইখন ইঞ্জিনৰ অকণমান ডিফেক্ট আছে যিমান হয় মানে ইঞ্জিনৰ যদি হেডৰ প্ৰব্লেম হ'বলৈ হয় তেতিয়া যিমান হয় গৰম হ'লে বেছি প্ৰব্লেম দিয়ে ইঞ্জিনটো গৰম হোৱাৰ লগে লগে ষ্টাৰ্ট নহ'ব গৰম হোৱাৰ লগে লগে আপোনাৰ বগা ধোঁৱা মাৰি দিব নহ'লেও এইফালে খুব ইঞ্জিনৰ ব্ৰেক মাৰি দিব তেনেদৰে আপোনালোকে গাড়ী চাই আনক মই আপোনালোকক 100% গাৰাণ্টি দিছোঁ আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ী লৈ কোনো দিনে আপোনালোকে পস্তাবলগীয়া নহয় আৰু এটা বস্তু চাব আপোনালোকে বডিটোতো নিজে চাব জানিবই বডিটো কেনেকৈ আহে ছাছপেনশ্যনটো কথাটো ছাছপেনশ্যনটো আপোনালোকে কি হৈ আছে তেতিয়া মিনিমাম 40-50ত আপোনালোকে গাড়ীখন চলাই চাব বৰ বেছি স্পীডত নাযাব বেছি স্পীডত গ'লে আপোনালোকে ধৰা নপৰিব 40-50ত যেতিয়া গাড়ীখন আপুনি চলাই চাব তেতিয়া চলাই যাওঁতে আপোনালোকে একদম শ্ল' মোচন আপুনি হেৰিডাল হেণ্ডেলডাল ধৰিব হেণ্ডেলডাল কপিছে নি নহ'লেও আপোনালোকৰ বেয়া ৰাস্তাত গ'লে একদম শ্ল'ত যাব মিনিমাম 20-30 মানত যাব ছাছপেনশ্যনটো চাউণ্ড দিছে নি তেতিয়া সম্পূৰ্ণ আপোনালোকে গম পাব ছাছপেনশ্যনৰ প্ৰব্লেম আছে নি বাকীবোৰ চাবলৈতো আপোনালোকে সেইখিনি বস্তু চাব জানিবই আপোনালোকে যিখিনি দেখি থকা বস্তু কিন্তু মেইন আপোনালোকৰ ইঞ্জিনটো চাবৰ কাৰণে মই যেনেদৰে কৈছোঁ আপোনালোকে 45 মিনিট এঘণ্টা সময় 45 মিনিট এঘণ্টা সময়ত কোনো এক্সেল নোচোৱাকৈ আপোনালোকে ষ্টাৰ্ট দিব যেতিয়া আপোনালোকে ঠাণ্ডা হওঁতে ষ্টাৰ্টটো দিওঁতে যিদৰে একদম এটা মোচনৰ ষ্টাৰ্টটো হৈছিলে তেনেদৰে আপোনাৰ এঘণ্টাৰ পাছতে একেটা মোচনৰ ইঞ্জিনটো আছে নে চাব যদি এঘণ্টাৰ পাছত আপোনালোকৰ ইঞ্জিনটো যদি বদলি হৈ গৈ থাকে চাউণ্ডটো বদলি হৈ গৈ থাকে যদি চাউণ্ডটো বোলে এতিয়া যিটো মিহি চাউণ্ড আছে সেইটো চাউণ্ডটো নাথাকে যদি চাউণ্ডটো টাক টাক চাউণ্ডটো যদি বেলেগ হৈ যায় তেতিয়া গম পাব ইঞ্জিনৰ প্ৰব্লেম আছে সেইকাৰণে মই যেনেদৰে কৈছোঁ তেনেদৰে আপোনালোকে চাই মেলি গাড়ী আনক আপোনালোকে যদি কিবা প্ৰব্লেমৰ ওপৰত ইয়াত নাম্বাৰটো দিয়া আছে চেনেলত আপোনালোকে নাম্বাৰটো লৈ মোক ফোন যোগাযোগ কৰিব মই সকলো ডিটেইলছ দি দিম মই আজিলৈকে যিমান মানুহক গাড়ী আনি দিছোঁ চাই পিনি মোক কয় প্ৰদীপ তুমি আনি দিয়া গাড়ীখনে মই আজি 4-5 বছৰ হ'ল মই একো প্ৰব্লেম পোৱা নাই কিন্তু প্ৰব্লেম নোপোৱা কাৰণটোহে মই গাড়ী চলাই চাবলৈ নাযাওঁ মই য'ত যাওঁ যোনজনা অনাজনক কওঁ মই গাড়ীখন আপুনি ষ্টাৰ্ট দিয়ক মই চাওঁ মানুহজনে কয় তুমিচোন গাড়ী নেচালে একেবাৰে গাড়ীখন এনেকৈ মোক দি পেলাম বহুতে মোক সেইষাৰ কথা কয় কিন্তু গাড়ীখন চাব জানিলে আপোনাৰ চলাই মেলি ধেৰ ৰেঞ্জ দি চলাই চাবলৈ দৰকাৰ নাই আপোনালোকে গাড়ী এনেকৈ চালেই গম পাব এইটো ইঞ্জিন কেনেকুৱা হৈছে কি হৈছে আজিও মই আপোনালোকক বহুতে কৈ নিদিয়ে আপোনালোকৰ কথাটো আৰু এইটোৰ ওপৰত ভিডিঅ' আজিলৈকে মই টপিক বনোৱাও নাই মই আজি প্ৰথম বনাইছোঁ সেইকাৰণে আপোনালোকো এইটো শ্বেয়াৰ কৰক আৰু নজনা মানুহজনকো এইটো কথাটো শিকাই দিয়ক যে ছেকেণ্ড হেণ্ড গাড়ী এখন ল'লে কেনেদৰে চাব লাগে এইটোৰ পৰা খালি আপোনালোকে যেতিয়া ষ্টাৰ্টটো দিব কিন্তু 3 নম্বৰ AC থকা গাড়ীখনত 3 নম্বৰ AC টো 3 নম্বৰলৈকে দি দিব AC টো 3 নম্বৰলৈকে দি পিনি আপোনালোকে গাড়ীখন ৰাখি দিব তেতিয়া AC টো 3 নম্বৰলৈকে দি দিলে কি হয় ইঞ্জিনৰ নিজৰ এটা পাৱাৰ থাকে যেতিয়া AC টো দি দিয়ে তেতিয়া এক্সট্ৰা এটা পাৱাৰ লাগে এক্সট্ৰা জোৰ এটা লাগে সেই জোৰটো ইঞ্জিনে ৰখাব পাৰিছে নাই সেইটো চাব মেইন ইঞ্জিনত যদি ডিফেক্ট ইঞ্জিন হয় তেতিয়া সেই জোৰটো ৰাখিব নোৱাৰিব ইঞ্জিনটো নাই বন্ধ হৈ যাব নাই আপোনালোকক খুব মিছ কৰিবলৈ ধৰিব নহ'লে খুব আপোনাৰ বগা ধোঁৱা মাৰিবলৈ ধৰিব তেতিয়াই গম পাব আপোনাৰ সেইটো ইঞ্জিন প্ৰব্লেম আপোনালোকে আজিৰ পৰা মই যেনেকৈ কৈছোঁ তেনেদৰে আপোনালোকে ইঞ্জিন চাই আনক ছেকেণ্ড হেণ্ড গাড়ী লওক আপোনালোকে বহুত আনন্দ মনে ফূৰ্তি কৰি ঘূৰিব পাৰিব আৰু মোৰ চেনেলটো যদি আপোনালোকে চোৱাৰ পাছতো ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব মই যিহেতু আজি প্ৰথম মই কিন্তু বহুত ভাল ভিডিঅ' দিম আপোনালোকে আজি প্ৰথম এইটো মই দুটা ভিডিঅ' দিছিলোঁ হয়তো এই দুটা ভিডিঅ' মোৰ বহুত ভাল নহ'ল কিন্তু মই ইয়াৰ পাছৰ পৰা যিখিনি ভিডিঅ' যাব বহুত ভাল ভিডিঅ' দিম তেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লিংকটো প্ৰায় শ্বেয়াৰ কৰিবলৈ চাব যিহেতু নজনা মানুহজনে শিকক যিহেতু আমি এইবোৰ বস্তু আমি অকল এজনে জানি থাকিলে নহ'ব সকলোৱে জনাটো বিচাৰোঁ সকলোৱে এতিয়া গাড়ী এখন ল'বলৈ সকলোৱে বিচাৰে চবৰে বাজেট নিমিলাৰ বাবে ছেকেণ্ড হেণ্ড গাড়ী ল'বলৈ যায় কিন্তু বহুতে পস্তায় গাড়ী এখন লৈ বহুত কষ্টৰে গাড়ী এখন লয় কিন্তু চলাব নোৱাৰে দূৰ জাৰ্ণি কৰিব নোৱাৰে গৰম হ'লে ষ্টাৰ্ট নহয় ঠাণ্ডা হ'লে ষ্টাৰ্ট নহয় ঠেলিবলগীয়া হয় এই প্ৰব্লেমবোৰ হৈছে মানুহে চাই আনিব নজনা দুখত অকল বডিটো চাই পিনি গাড়ী আনিলে নহ'ব গাড়ী সদায় ইঞ্জিন চাই পিনি আনক ইঞ্জিনটোৱে মেইন মেচিনটো মই এতিয়া যেনেদৰে কৈছোঁ আপোনালোকক গাড়ীখন গৈ অনাজনৰ ঘৰত গৈ আপোনালোকে গাড়ী নিজেই ষ্টাৰ্ট নিদিব অনাজনক ক'ব ষ্টাৰ্টটো দিয়ক আৰু গাড়ীখন একদম ঠাণ্ডা হৈ আছে নাই সেইটো চাব একদম পূৰা ঠাণ্ডা অৱস্থাত আপোনালোকে ষ্টাৰ্ট দিব গাড়ী যদি এপাক চলাই আনি পিনি যদি তেওঁ থৈ দিছে গম পাব গাড়ীখনত কিবা এটা প্ৰব্লেম আছে গাড়ী গৰম হৈ গ'লে গাড়ীখন যদি এপাক চলাই আহে তেতিয়া গাড়ীখনৰ বেমাৰটো ধৰা নপৰে সদায় ঠাণ্ডাৰ পৰা গৰম হ'ব লাগিব গাড়ীখনৰ নিজৰ মোচনটো নিজে লৈ ল'ব লাগিব সেইদৰে আপোনালোকে গাড়ী চাই আনক আজিৰ পৰা যদি কিবা প্ৰব্লেম হয় যদি ছেকেণ্ড হেণ্ড গাড়ী লৈ মোক ফোন কৰিব মই তেতিয়া সদায় আপোনালোকৰ ওচৰত আছোঁ ইঞ্জিনটো কথাটো সম্পূৰ্ণ হৈ গ'ল আমি ইঞ্জিনটো কেনেকৈ চাব লাগে আপোনালোকে বুজি পালে কিন্তু গিয়াৰ বক্সটো কেনেকৈ চাব আপোনালোকে গিয়াৰ বক্সটো চাব লাগিব অকল ইঞ্জিনটো ভাল হ'লে নহ'ব গিয়াৰ বক্সটো ভাল হ'ব লাগিব গিয়াৰ বক্সটো চাবৰ বাবে আপোনালোকে এটা কৰিব আপোনালোকে ষ্টাৰ্ট দি পিনি গিয়াৰবোৰ প্ৰতিটো গিয়াৰ লগাই পিনি চলাই চাব চলাই খালি গিয়াৰত হাতখন ধৰি নাথাকিব হাতখন এৰি পিনি চলাই চাব যদি গিয়াৰটো ৰানিঙত এৰি যায় এইটো গম পাব যে গিয়াৰ বক্সৰ প্ৰব্লেম আছে
প্ৰতিটো গিয়াৰে লগাই চাব, ব্ৰেক গিয়াৰো লগাই চাব। ব্ৰেক গিয়াৰটো আপোনালোকে ষ্টাৰ্ট দিয়াৰ পাছতহে খালি গিয়াৰবোৰ গম পাব। ষ্টাৰ্ট নিদিয়াকৈ গিয়াৰ গম নাপায় কেতিয়াও। আপোনালোকে যেতিয়া ষ্টাৰ্ট দি পিনি জাৰ্ণি কৰিব 2-3 কিলোমিটাৰ একেটা গিয়াৰ আপুনি মিনিমাম 2-3 কিলোমিটাৰ লাহে লাহে চলাই চাব। যদি এখাই গৈছে যিটো গিয়াৰত যিমান লিমিট আৰু আপুনি 2 নম্বৰ গিয়াৰত যদি 20লৈকে লিমিট আছে, 3 নম্বৰ গিয়াৰটোত আপুনি 30 বা 40 ভিতৰলৈকে আপুনি লাহে লাহে চলাই চাব। এৰি যায় খালি হাতখন এৰি দিব আপুনি গিয়াৰটো লগাই পিনি। যদি স্লিপ মাৰি মাৰি নিজে নিউট্ৰেল হৈ দিয়ে গম পাব তেতিয়া গিয়াৰ বক্সৰ প্ৰব্লেম আছে। সেইখিনি গিয়াৰখিনি প্ৰতি গিয়াৰখিনি আপোনালোকে ষ্টাৰ্ট দি পিনি চাই ল'ব। প্ৰতিটো গিয়াৰ ব্ৰেক বেছি গিয়াৰৰ প্ৰব্লেম থাকে 3 নম্বৰ গিয়াৰ। 3 নম্বৰ গিয়াৰটো প্ৰায় গিয়াৰ 1 নম্বৰ 2 নম্বৰটো জোৰ গিয়াৰ হয়, 3 নম্বৰ 4 নম্বৰ 5 নম্বৰটো স্পীড গিয়াৰ হয়, আৰু ব্ৰেক গিয়াৰটোতো আপোনাৰ ৰিভাৰ্ছ গিয়াৰটো জানে। সেইকাৰণে আপোনালোকে প্ৰতিটো গিয়াৰ বক্সৰ কেনেকৈ টেষ্ট কৰিব লাগে গিয়াৰটো এইটো আপোনালোকে বুজি পালে। প্ৰতিটো গিয়াৰ আপোনালোকে চলাই চাই যিটো গিয়াৰ লিমিট থাকে 1 নম্বৰটো আপোনাৰ 10 পৰা 20 ভিতৰত, তাৰপৰা 2 নম্বৰটো 20 বা আপুনি 30 ভিতৰতে চলাব লাগিব। তাত এইটো 3 নম্বৰটো 30 বা 40 ভিতৰত আপোনালোকে চলাই চাব লাহে লাহে। যদি 2 কিলোমিটাৰ 1 কিলোমিটাৰ সেই একেটা গিয়াৰটো চলাইছে তেতিয়া আপোনালোকে ৰিজাল্টটো ওলাব কি হৈছে। সেইকাৰণে গিয়াৰ বক্সটো তেনেদৰে চাব লাগে। বাকী মই ইঞ্জিনটোৰ কথা ক'লোৱে, তেনেদৰে আপোনালোকে গাড়ী চাই আনক। যদি কিবা প্ৰব্লেম হয়, কিবা যদি আপোনালোকে তাৰ এইখিনি চোৱাৰ পিছতো প্ৰব্লেম হয়, মোক আপোনালোকে যোগাযোগ কৰিব, মই সকলোখিনি কথাটো বুজাই দিম আপোনালোকক। আজি ভিডিঅ'টো ইমানখিনিয়ে আপোনালোকক জনালোঁ। আৰু যদি কিবা প্ৰব্লেম হয় আপোনালোকে মোক ইয়াত কমেণ্ট কৰি জনাব, মই সকলো ভিডিঅ' আপোনালোকক জনাই যাম। নমস্কাৰ। খালি প্ৰতিটো ভিডিঅ' আপোনালোকে ছাবস্ক্ৰাইব কৰি যাবলৈ, ছাবস্ক্ৰাইব কৰিব, নহ'লে শ্বেয়াৰ কৰি দিবলৈ চেষ্টা কৰিব।